নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ সৰুপথাৰত প্ৰগ্ৰাম চাবলৈ। সোণালী জয়ন্তী আছিল আজি 3 দিনীয়া শেষৰটো দিন। আজি আহিছে দীপলিনা বা আপোনালোকক ভিডিঅ'টো চাই থাকিব, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আমি আহি পাই গ'লোহি সৰুপথাৰ মহাবিদ্যালয়। ইয়াত দেখিছেনে গেটখন ইমান ধুনীয়াকৈ সজাইছে। ব'লকচোন এতিয়া ভিতৰলৈ সোমাই যাওঁ, ভিতৰত চব আপোনালোকক দেখাম। দেখিছেনে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, যথেষ্ট কষ্ট কৰিছে মহাবিদ্যালয়খনে। ইমান ধুনীয়াকৈ বনাইছে আৰু দেখিছেনে মানুহ ইমান হৈছে, বহুত মানুহ হৈছে। আমি অৱশ্যে নাহিলোঁ বাৰু আগৰকেইদিন, আজিহে আহিছোঁ শেষৰ দিনা। আগতে আহিবলৈ সময়ো নহ'ল। এতিয়া আপোনালোকক ভিতৰলৈ লৈ যাম আৰু ভিতৰত কি কি আছে। দেখিছেনে এইবিলাক ডিজাইনৰ ছাতিবিলাক দি ৰঙালীলা লাইট দি ইমান ধুনীয়াকৈ ডিজাইন কৰিছে, খুবেই ভাল লাগিছে আহি। আপোনালোকে কোন কোন আহিলে জনাবচোন দেই ইয়ালৈ সৰুপথাৰ মহাবিদ্যালয় সোণালী জয়ন্তীলৈ। এয়া চাওকচোন, এটা খুব ধুনীয়া সুন্দৰ পৰিৱেশ গঢ়ি তুলিছে। এয়া দেখিছেনে শিলত লিখি থৈছে, আৰু এয়া সংঘমিত্ৰ মুক্ত পুথিভঁৰাল। এইফালে এটা পুখুৰী আছিল, ইয়াতো লাইটিং দি থোৱা আছে। আমি ওচৰলৈ নগ'লোঁ, তাৰপৰা ইফালে সৰুকৈ দলং এখন আছে, আমি সেইফালে সেইটো চাইডলৈ মানে নগ'লোৱে, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। সেইফালে দেখিছেনে দলংখন। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, আৰু ফেচবুকত চাই যদি ফ'ল' কৰি দিব, আৰু ইউটিউবত চাইছে যদি প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই।